পৃথিৱীৰ উচ্চতম পৰ্বতখন হৈছে হিমালয় পৰ্বত আৰু এই হিমালয় পৰ্বতখন এছিয়া মহাদেশত অৱস্থিত। পৃথিৱীৰ উচ্চতম শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে ৮,৮৭২ মিটাৰ। পৃথিৱীৰ গভীৰতম আৰু বৃহত্তম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ কালি হৈছে ১৬,৫৭,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ গভীৰতা হৈছে ১১,০৩৩ মিটাৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম নদী হৈছে নীল নদী। এই নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে ৬,৬৭০ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত বৃহত্তম মৰুভূমি হৈছে ছাহাৰা। এই ছাহাৰা মৰুভূমি উত্তৰ আফ্ৰিকাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে ৮৪ লাখ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত বৃহত্তম দ্বীপ হৈছে গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ডৰ মাটিকালি হৈছে ২১,৭৫,৬০০ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম হ্ৰদ হৈছে কাস্পিয়ান সাগৰ। ইয়াৰ কালি হৈছে ৩,৯৪,২৯৯ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ গভীৰতা ৯৪৬ মিটাৰ। পৃথিৱীৰ উচ্চতম মালভূমি হৈছে পামিৰ মালভূমি। ইয়াক তিব্বত মালভূমি বুলিও কোৱা হয়। ইয়াৰ উচ্চতা হৈছে ৪,৮৭৫ মিটাৰ। পৃথিৱীৰ ভিতৰত বৃহত্তম ব-দ্বীপ হৈছে সুন্দৰবন। ইয়াৰ মাটিকালি হৈছে ৭৫,০০০ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ গভীৰতম হ্ৰদ হৈছে বৈকাল আৰু ইয়াৰ গভীৰতা হৈছে ১,৭৪২ মিটাৰ। পৃথিৱীৰ ভিতৰত উচ্চতম জলপ্ৰপাত হৈছে ভেনেজুৱেলাৰ এঞ্জেল জলপ্ৰপাত। ইয়াৰ উচ্চতা হৈছে ৯৭৯ মিটাৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ। ইয়াৰ মাটিকালি হৈছে ৪,৪০ লাখ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মহাদেশখন হৈছে অচেনিয়া। ইয়াৰ মাটিকালি হৈছে ৭৬,৮২,৩০০ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত বৃহত্তম দেশ হৈছে ৰাছিয়া আৰু ইয়াৰ মাটিকালি হৈছে ১,৭০,৭৫,৪০০ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি। ইয়াৰ কালি হৈছে ১০৮.৭ একৰ। ইয়াৰ জনসংখ্যা হৈছে ৮৩৯।